Hello everyone. আজি মই বইল মাছৰ ৰেচিপি এটা লৈ আহিছো। আশা কৰো আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব। যি সকলে বইল মাছ খাবলৈ একেবাৰে বেয়া পায় বা কেতিয়াও বইল মাছ নাখায় তেওঁলোককো এনেদৰে বনাই দিলে নিশ্চয় খাব। আৰু এই ৰেচিপিটো খুব হেলদি হয়। আপোনালোকে এনেদৰে বনাই পেলাই এবাৰ খাবচোন আৰু খাবলৈ খুব টেষ্টি হয়। যদিও মই ইয়াত তেল দিয়া নাই কিন্তু মই কিবা এটা সিক্ৰেট আছে ইয়াত। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব গম পাই যাব। তেনেহলে বলক দেৰি নকৰি আমি ৰেচিপিটো আৰম্ভ কৰো। প্ৰথমতে মই বিলাহী দুটামান এনেদৰে পুৰি লম অলপ। তেতিয়া বিলাহী পুৰি ললে তেতিয়া স্মোক কৰা স্মেলটো আহে আৰু খাবলৈ খুব ভাল লাগে। হেতু কাৰণে এনেদৰে দুটা বিলাহী মই অলপ পুৰি লৈছো। পুৰা বিলাহী হলে খাবলৈ বেছি সোৱাদ হয় বইল ৰেচিপিটো। বেছি নপুৰো, জাস্ট অলপ 1 মিনিট মান সময় পুৰি লম। এতিয়া মই পুৰা বিলাহী কেইটাৰ বাকলিখিনি ভালদৰে আঁতৰাই লম। এতিয়া মই বিলাহী কেইটা বাকলি গুছোৱা হৈ গ'ল। এতিয়া কাটি লৈছো এনেদৰে। কাটি পেলাই এই ওপৰৰ সেইখিনি টান হেৰিখিনি কাটি দিছো। 4 টুকুৰা কৰি লম। মই দুটা বিলাহী লৈছো। আপোনালোকে যদি বেছি টেঙা খাই ভাল পায় তেনেহলে বেছিকৈ ল'ব পাৰে। এয়া দেখিছে বিলাহী কেইটা মই এনেদৰে কাটি লৈছো আৰু আদা নহৰু অলপ মিহি মিহিকৈ কাটি লৈছো আৰু আলুটো এনেদৰে এটা দীঘলকৈ কাটিছো, এটা টুকুৰাকৈ কাটিছো আৰু পিয়াজ এনেদৰে অলপ মোটা মোটাকৈ কাটিছো আৰু জলকীয়া দুটা লৈছো। আলু আপোনালোকে যদি ভাল পায় বেছিকৈ দিব পাৰে। মই এটা আলুৱে দিছো। এফাল আলু মিহিকৈ কাটি দিছো আৰু এফাল আলু গোটা গুটিকৈ কাটি দিছো। এতিয়া মই বাটি এটাত এচামুচ পিঠাগুড়ি লৈছো। চাউলৰ গুড়ি হয় এইটো। ইয়াত এতিয়া অলপ পানী মিলাই লম। পিঠাগুড়ি এইটো অপচনেল হয়, আপোনালোকে নিদিলেও হ'ব। মানে অলপ ডাঠ কৰিবলৈ বইলটো অলপ গ্ৰেভি টাইপৰ কৰিবৰ কাৰণে মই পিঠাগুড়ি দিছো। যদি আপোনালোকে নিদিলেও হ'ব। এতিয়া মই মাছ 3 টুকুৰ লৈছো। আপোনালোকৰ হিচাপ মতে লৈ ল'ব। মই 3 টুকুৰ মাছ লৈছো আৰু তেল নিদিয়াকৈ টাৱা এখনত এই মাছ কেইটুকুৰা অলপ হেকি ল'ম এনেদৰে। বেছি নহয়, একে হাই ফ্লেমত টাৱাখন পুৰা গৰম হোৱাৰ পাছত মই মাছ কেইটুকুৰা অলপ হেকি লৈছো। এতিয়া পানী উতলি আহাত মই আলুখিনি প্ৰথমতে দিছো, কাৰণ আলুখিনি সিজিবলৈ টাইম লাগে হেতু কাৰণে, আৰু সোৱাদ অনুযায়ী নিমখ দিলো। যদি আপোনালোকে বইল মাছ খাবলৈ বেয়া পায় এনেদৰে বনাই খাই চাবচোন, খাবলৈ খুব টেষ্টি হয়। এতিয়া আলুখিনি অলপ আধা সিজিছে। এতিয়া মই বিলাহীখিনি দিছো, তাৰপিছত পিয়াজখিনিও দি দিছো, জলকীয়াখিনিও দি দিছো আৰু যিখিনি আদা নহৰু কাটি লৈছিলো সেইখিনিও মই দি দিছো। এইখিনি এতিয়া হাই ফ্লেমত মই অলপ উতলিবলৈ দিম 1 মিনিট মান সময়। তাৰপাছত জুইটো লো কৰি দিম। গেছৰ ফ্লেমটো একেবাৰে লো কৰি দিম। এইখিনি পিঠাগুড়ি মিলোৱা সেইখিনিও দি দিলো। এইখিনি ভালদৰে উতলা হোৱাৰ পাছত মাছ কেইটুকুৰা দি দিম। দেখিলে ভালদৰে উতলি হৈ গ'ল। এতিয়া ইয়াতে মই মাছ কেইটুকুৰা দি দিম। এতিয়া মই মাছ কেইটুকুৰা দি দিলো। মাছ কেইটুকুৰা দি পেলাই 10 মিনিট মান সময় ভালদৰে উতলিবলৈ দিম আৰু তাৰ পিছত আধা চামুচমান ৰংকুৰা জলকীয়াৰ গুড়ি দিছো। দি পেলাই ৰিফাইন তেল এখন কচুলিত ভালদৰে উতলাই গৰম কৰি সেইখিনিৰ ওপৰত দি দিছো। এইখিনি দিলে খাবলৈ ইমান ভাল হয়। বইল মাছৰ ৰেচিপিটো সঁচাকৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে এনেদৰে বনাই চাব। এইটোৱেই হৈছে সিক্ৰেট বইল ফিছ বনোৱাৰ। আৰু একেবাৰে শেষত মই ধনিয়া অলপ কাটি দিছো। হৈ গ'ল আমাৰ বইল ফিছ ৰেচিপিটো। খাবলৈ সঁচাকৈ খুব টেষ্টি হৈছিলে। আপোনালোকে এনেদৰে এবাৰ বনাই চাবচোন। আৰু যদি আজি ৰেচিপিটো ভাল লাগিলে এটা লাইক কৰিব, আৰু যদি কোনোবা নতুন দৰ্শকে মোৰ চেনেলটো চাই আছে তেনেহলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।